ঘৰত যদি নয়নতৰা ফুল আছে তেনেহ'লে এই ভিডিঅ'টো শেষলৈ চাব, কাৰণ এই ভিডিঅ'টোত আজি নয়নতৰা ফুলৰ এনে কিছুমান ৰহস্যৰ বিষয়ে কথা ক'বলৈ গৈ আছোঁ, যিবোৰৰ বিষয়ে জানি হয়তো আপুনি হ'ব আচৰিত। এই নয়নতৰা ফুল অকল অসমতেই নহয়, হয়তো ভাৰতৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে দেখা যায়। কিন্তু এই নয়নতৰা ফুলৰ আছে এক আচৰিত শক্তি, যাৰ বাবে ইয়াক এডাল জাগ্ৰত ফুল বুলি কোৱা হয়। হয়তো এই গছডাল আমাৰ সকলোৰে ঘৰত নাই যদিও কিন্তু আমি গছডাল সকলোৰে চিনি পাওঁ। ইয়াত আছে কিছুমান আচৰিত শক্তি, যি শক্তি আমাৰ ঘৰখনলৈ সুখ শান্তি লৈ আহে বুলি বিশ্বাস কৰা হয়। আহক আজি বেছি পলম নকৰোঁ, তেতিয়াহ'লে জানো এই গছডাল কিহৰ কাৰণে ভাল আৰু কিহৰ কাৰণে আমি ঘৰত ৰাখিব লাগে, আৰু বিশেষকৈ এই দুটা পইণ্ট যদি আমি মানি চলিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে বহুতেই ভাল। এই নয়নতৰাৰ যিটো চাইণ্টিফিক নেম আছে সেইটো হৈছে কেথেৰেন্থাছ ৰ'জিয়াছ, আৰু যিটো হিন্দী নাম সেইটোক সদাপুষ্পী বা সদাবাহাৰ বুলি কয়, আৰু আমি অসমীয়াত নয়নতৰা বা কিছু ঠাইত পইচা ফুল বুলিও কওঁ। আৰু এই নয়নতৰা ফুলৰ প্ৰথম উৎপত্তি হৈছিল মাডাগাস্কাৰত, সেইবাবে ইয়াক মাডাগাস্কাৰ পেৰিউইংকেল বুলি কোৱা হৈ যায়, আৰু কমনলি ইংলিছত পেৰিউইংকেল বুলি কয়। ইন দ্য ইয়েৰ 1753 ইয়াৰ গছ হিচাপে স্বীকৃতি দিছিল যদিও ইয়াৰ নামটোক লৈ সন্দেহ আছিল। সেইবাবে ইন দ্য ইয়েৰ 1837 আন এজন চাইণ্টিষ্টে কৰিলে কি, ৰিচাৰ্চ কৰি ইয়াৰ নামটো সলাই কেথেৰেন্থাছ ৰ'জিয়াছ কৰিলে, আৰু তেতিয়াৰ পৰাই সেই নামটো বৰ্তমানলৈ চলি আছে। আৰু এই নয়নতৰা গছডাল চায়েন্স নথকাৰ সময়ৰ পৰা ব্যৱহাৰ কৰি অহা হৈছে, আৰু সেইখিনি সময় আছিলে আয়ুৰ্বেদৰ সময়, যিটো বৈদিক যুগ আছিলে। তেতিয়াৰ পৰা এই নয়নতৰা গছৰ ব্যৱহাৰ চলি আহিছে। এইখিনিতে আহক আমি জানি লওঁ আয়ুৰ্বেদত ইয়াক কি কামত ব্যৱহাৰ কৰা হৈছিলে আৰু মডাৰ্ণ চায়েন্সে ইয়াক কেনেকৈ চায়। ফাৰ্ষ্ট পইণ্টটো, ই এনেকুৱা এটা বেমাৰ ঠিক কৰে যিটো বেমাৰ আজিকালি প্ৰায় মানুহৰ কমন, সেইটোৱে হৈছে ডায়েবেটিছ। হয়তো আমাৰ ডায়েবেটিছ বহুত মানুহৰে আছে আৰু ইয়াক কণ্ট্ৰল কৰিব আমি পৰা নাই, কিন্তু আয়ুৰ্বেদত এই নয়নতৰা গছ ব্যৱহাৰ কৰা হৈছিলে সেই ডায়েবেটিছ কণ্ট্ৰল কৰিবৰ বাবে। ইন আয়ুৰ্বেদিক টাইমত কি কৰিছিলে, এই নয়নতৰা গছৰ পাতৰ ৰসটো পিচি পানীৰ লগত মিলাই খোৱা হৈছিল, যাতে ব্লাড গ্লুক'জ লেভেলটো কমি থাকে, যাৰ ফলত ডায়েবেটিছ ধৰণৰ বেমাৰৰ পৰা তেওঁলোকে ভাল পাইছিলে। কিন্তু একৰ্ডিং টু মডাৰ্ণ চায়েন্স ই কেনেকৈ হয়, এডাল গছৰ ৰস খালে কেনেকৈ ভাল হয় এটা বেমাৰ। একৰ্ডিং টু মডাৰ্ণ চায়েন্স এই কামখিনি কৰে এই নয়নতৰা গছডালত থকা কিছুমান ইণ্ডল এলকালইডছে, আৰু এই এলকালইডছবিলাকৰ ভিতৰত বহুতো এলকালইডছ আছে যিবিলাকে আমাৰ ডায়েবেটিছ কণ্ট্ৰল কৰি থকাত সহায় কৰে। ছেকেণ্ড পইণ্টটো হৈছে যে নয়নতৰা গছ আমাৰ হাই প্ৰেছাৰৰ বাবে বহুত ভাল। ইয়াৰ শিপাৰ ৰসটো যদি আমি এগিলাছ পানীৰ লগত মিলাই খাব পাৰোঁ তেনেহ'লে আমাৰ হাই প্ৰেছাৰ ধৰণৰ বেমাৰৰ বাবে উপকাৰী বুলি বিশ্বাস কৰা হয়। আৰু একৰ্ডিং টু চায়েন্স এই কামটো কৰে ইয়াৰ শিপাত থকা দুটা বিশেষ কম্পাউণ্ডে, আৰু যি দুটা কম্পাউণ্ডৰ নাম হৈছে এমালিচাইন আৰু ৰেজাৰপাইন। একৰ্ডিং টু চায়েন্স ইহঁতে কি কৰে, যেতিয়া আমাৰ বডিটো আণ্ডাৰ ষ্ট্ৰেছত আহে, যেতিয়া আমাৰ বহুত চিন্তা বাঢ়ে, আমাৰ বডি এটা হৰম'ন ৰিলিজ কৰে যাক কোৱা হয় নৰপাইনফ্ৰিন। আৰু যেতিয়া এই নৰপাইনফ্ৰিনৰ পৰিমাণ বাঢ়ি যায় তেতিয়া কি হয়, আমাৰ ৰক্তনলিকাবোৰ সংকোচন হ'বলৈ ধৰে, যাৰ ফলত তেজ যোৱা ৰাস্তাটো সৰু হৈ পৰে, যাৰ ফলত ব্ৰেইনলৈ অক্সিজেন ছাপ্লাই কমি যায়। আৰু যিহেতু ব্ৰেইনলৈ অক্সিজেন ছাপ্লাই কমি যায়, তাৰ ফলতে আমাৰ হৈ পৰে প্ৰেছাৰ ষ্ট্ৰক। এনে ক্ষেত্ৰত এই গছডালত থকা নয়নতৰা গছডালত থকা এই দুটা বিশেষ কম্পাউণ্ডে কৰে কি, আমাৰ যিবোৰ ৰক্তনলিকা আছে সেইবোৰ সংকোচনত বাধা দিয়ে, যাৰ ফলত ব্লাড ফ্ল'টো কণ্ট্ৰলত থাকে, যাৰ ফলত অক্সিজেনৰ পৰিমাণ ব্ৰেইনলৈ কমি নাযায়, আৰু ফলত আমি প্ৰেছাৰ ষ্ট্ৰকৰ দৰে বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ। থাৰ্ড পইণ্টটো হৈছে যে এই নয়নতৰা গছৰ পাতৰ ৰস বা শিপাৰ ৰস আমাৰ ডায়েৰিয়া বা ডিচেণ্ট্ৰি ধৰণৰ বেমাৰৰ বাবে বহুতেই উপকাৰী। যদি এই নয়নতৰা গছৰ শিপাৰ বা পাতৰ ৰস আমি এগিলাছ পানীৰ লগত মিলাই খাব পাৰোঁ তেনেহ'লে আমি সেই ধৰণৰ বেমাৰ, ডিচেণ্ট্ৰি বা ডায়েৰিয়া ধৰণৰ বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ। আৰু চাইণ্টিফিকেলি এই কামটোত সহায় কৰে এই গছডালত থকা ফিনলিক কম্পাউণ্ডখিনি আৰু লগতে থকা এষ্ট্ৰিনজেনখিনিয়ে। যেতিয়া আমাৰ ডায়েৰিয়া বা ডিচেণ্ট্ৰি হয়, যিডাল আমাৰ ইণ্টেষ্টাইন আছে তাত কিছুমান সৰু সৰু ফাট মেলিবলৈ ধৰে, যাৰ ফলত ব্লাড লছ হ'বলৈ ধৰে। যেতিয়া এই নয়নতৰা গছৰ শিপাৰ বা পাতৰ ৰস খোৱা যায় তেতিয়া ইয়াত থকা ফিনলিক কম্পাউণ্ডখিনিয়ে কৰে কি, আমাৰ সেই খাদ্যনলী বা ইণ্টেষ্টাইনৰ ওপৰত এটা প্ৰটেক্টিভ লেয়াৰ গঠন কৰে, যাৰ ফলত সেই তেজবোৰ বাহিৰলৈ ওলাই আহিব নোৱাৰা হয়, যাৰ ফলত ব্লাড লছ কমিবলৈ ধৰে। তাৰ উপৰি যিটো ইয়াত টেনিনছ নামৰ এটা কম্পাউণ্ড আছে, সি কি কৰে, ব্লাড ক্লটিঙত সহায় কৰে, যাৰ ফলত যিখিনি ঠাই আছে সেইবোৰ শুকাবলৈ আৰম্ভ কৰে। আৰু সেইবাবে আমি এই গছৰ যদি পাতৰ বা শিপাৰ ৰস খাওঁ আমাৰ তেনেধৰণৰ বেমাৰৰ পৰা হাত সাৰিব পৰা যায় বুলি বিশ্বাস কৰা হয়। 6 নম্বৰ পইণ্টটো হৈছে যে আমাৰ কাহ আৰু ব্ৰংকাইটিছ ধৰণৰ বেমাৰৰ বাবে উপকাৰী। ইন আয়ুৰ্বেদত ইয়াৰ ফুলৰ ৰসটো পানীৰ লগত মিলাই বা মৌজোলৰ লগত মিলাই খোৱা হৈছিলে, যাতে আমি কাহ ধৰণৰ বেমাৰবিলাকৰ পৰা, ব্ৰংকাইটিছ ধৰণৰ বেমাৰবিলাকৰ পৰা ভাল পাওঁ। আৰু একৰ্ডিং টু চায়েন্স এই কামখিনিত হেল্প কৰে এই গছত থকা ইণ্ডল এলকালইডছ, ফ্লেভিনইডছ, চেপনিনছ, টেনিনছ এনেধৰণৰ কেমিকেল কম্পাউণ্ডছবিলাকে। এই কম্পাউণ্ডছখিনিৰ কাম কি হৈছে, যিবোৰ আমাৰ কাহ হোৱাৰ ফলত কফ জমা হয়, শ্বাসনলীত লাগি ধৰে, এই কম্পাউণ্ডখিনি সেইবোৰ গলাবলৈ আৰম্ভ কৰে, যাৰ ফলত আমাৰ নাকেৰে বা মুখেৰে এই কফবোৰ পিছত বাহিৰ হৈ ওলাই আহে, যাৰ ফলত আমি ব্ৰংকাইটিছ বা কাহ ধৰণৰ বেমাৰৰ পৰা ভাল পাবলৈ আৰম্ভ কৰোঁ। ইয়াৰ যিটো 5 নম্বৰ পইণ্ট, সেই 5 নম্বৰ পইণ্টটোৱে এই নয়নতৰা গছডালক এটা বিশেষ গছ কৰি তোলে। চাইণ্টিষ্টবিলাকে এই গছডালত 130টা এলকালইডছ ডিছকভাৰ কৰিছিল ইয়াৰ পাতত,
কিন্তু তাৰে ভিতৰত এনেকুৱা দুটা কম্পাউণ্ড পাইছিলে যিকেইটা কম্পাউণ্ডৰ বাবে গোটেই গছডাল হৈ পৰিছিলে এডাল বিশেষ গছ আৰু সেই দুটা কম্পাউণ্ড এনেকুৱা এটা বেমাৰৰ বাবে দৰকাৰ হৈছিল যিটো বৰ্তমান সময়ত এটা ভয়ংকৰ বেমাৰ আৰু সেইটোৱে হৈছে কেঞ্চাৰ বেমাৰ আৰু এই গছডালত পোৱা সেই দুটা কম্পাউণ্ড যাৰ বাবে কেঞ্চাৰ বেমাৰ ট্ৰিট কৰিব পৰা যায় সেই দুটা কম্পাউণ্ডৰ নাম হৈছে ভিনক্ৰিষ্টাইন আৰু ভিনব্লাষ্টাইন এই দুটাই হৈছে এনেকুৱা কম্পাউণ্ড যাৰ বাবে এই গছডাল বিশেষ গছ হৈ পৰে আৰু কেঞ্চাৰ ধৰণৰ বেমাৰৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় কিন্তু এই দুটা কম্পাউণ্ড একচুৱেলি ইউজ কৰা কেনেকৈ হয় হয়তো আপোনালোকে কেমোথেৰাপিৰ নাম শুনিছে যেতিয়া এজন কেঞ্চাৰ পেচেণ্টক কেমোথেৰাপি দিয়া হয় সেই কেমোথেৰাপিত এই দুটা কম্পাউণ্ড ইউজ কৰা হয় আৰু যাৰ ফলত কেঞ্চাৰ ধৰণৰ বেমাৰৰ পৰা হাত সাৰিব পৰা যায় আৰু সেইবাবে এই গছডাল হৈ পৰে এডাল বিশেষ গছ এইখিনি আছিলে চাইণ্টিফিকেলি গছডালৰ বিষয়ে কিন্তু এতিয়া হওক আমি জানো সেই দুটা কাৰণ বিশেষ দুটা কাৰণ যি দুটা কাৰণে হয়তো আমাৰ ঘৰখনত অশান্তিয়ে বাহ ল'ব পাৰে চ' একৰ্ডিং টু বাস্তুশাস্ত্ৰ অলৰেডি আমি কৈছোঁ যে এই গছডাল এডাল জাগ্ৰত গছ হয় জাগ্ৰতৰ অৰ্থ হৈছে যে যেতিয়া এই গছডাল ফুলি উঠে এই গছৰ ফুলৰ পৰা এটা এনাৰ্জি ৰিলিজ হয় আৰু বিশ্বাস কৰা হয় যে সেই যিটো এনাৰ্জি ওলায় সেই এনাৰ্জিটো আমাৰ ঘৰখন প্ৰটেক্ট কৰি ৰাখে অৰ্থাৎ এটা পজিটিভ এনাৰ্জি যি আমাৰ ঘৰখনলৈ সুখ শান্তি সকলো অহাত সহায় কৰে সেইবাবে এই গছডাল বহুতেই দৰকাৰী একৰ্ডিং টু বাস্তুশাস্ত্ৰ হিচাপে আৰু বাস্তুশাস্ত্ৰ হিচাপত আমাৰ বাবে দিশবিলাকৰ বিষয়ে জনাটো বহুতেই দৰকাৰ কাৰণ একৰ্ডিং টু বাস্তুশাস্ত্ৰ প্ৰত্যেকটো দিশতে হয়তো কোনোবা নহয় কোনোবা দেৱ দেৱী আছে চ' সেইটো আমি বহুতেই নয়নতৰা অকল ফুল বুলিয়ে ভাবোঁ কিন্তু একৰ্ডিং টু বাস্তুশাস্ত্ৰ নয়নতৰা অকল ফুল গছেই নহয় ই হৈছে ঘৰখন ভালকৈ ৰখা এটা প্ৰতীক নয়নতৰা গছ লগাওঁতে প্ৰথম মনত ৰাখিবলগীয়া কথাটোৱেই হৈছে দিশ কাৰণ মই অলৰেডি দিশৰ কথা কৈছোঁ যদি নয়নতৰা গছ ফুলতে আপোনালোকে এইটো দিশত লগাই আছে তেনেহ'লে হয়তো ঘৰলৈ আহিব পাৰে অশান্তি ঘৰত যদি নয়নতৰা আছে কেতিয়াও নয়নতৰা গছ দক্ষিণ পশ্চিম অৰ্থাৎ চাউথ ৱেষ্ট দিশত নলগাব কাৰণ বাস্তুশাস্ত্ৰ হিচাপত এই দিশটো হৈছে ৰাহুৰ আৰু এইটো দিশত ফুল গছ লগোৱা মানে হৈছে ৰাহুক আপোনালোকে পূজা কৰি থকা আৰু ৰাহুক পূজা কৰা মানে ঘৰখনত আহিব অশান্তি আৰু দৰিদ্ৰতা সেই নয়নতৰা গছ কেতিয়াও ভুলতে চাউথ ৱেষ্ট ডাইৰেকশ্যনত নলগাব ইয়াৰ সলনি আপোনালোকে যদি পাৰে নয়নতৰা গছ নৰ্থ ইষ্ট বা নৰ্থ বা ইষ্ট ডাইৰেকশ্যনত লগাব কাৰণ নৰ্থ ইষ্ট ডাইৰেকশ্যনটো হৈছে মহাদেৱ শিৱৰ আৰু গণেশৰ আৰু নৰ্থ ডাইৰেকশ্যনটো হৈছে দেৱী লক্ষী আৰু কুবেৰৰ আৰু ইষ্ট ডাইৰেকশ্যনটো হৈছে সূৰ্যদেৱৰ কাৰণ যিহেতু অলৰেডি কৈছোঁ নয়নতৰা এডাল জাগ্ৰত গছ ইয়াৰ পৰা এটা এনাৰ্জি ওলায় সেই এনাৰ্জিটো আমি ভালদৰে মেটচ কৰি বহুৱাব জানিব লাগিব যাৰ ফলত ঘৰখনত ভাল হ'ব সেইবাবে যদি আমি নয়নতৰা ফুল নৰ্থ ইষ্ট বা নৰ্থ বা ইষ্ট ডাইৰেকশ্যনত লগাওঁ তেনেহ'লে আমি সুফল পাওঁ বুলি বিশ্বাস কৰা হয় একৰ্ডিং টু বাস্তুশাস্ত্ৰ ইয়াৰ উপৰিও একৰ্ডিং টু বাস্তুশাস্ত্ৰ বিশ্বাস কৰা হয় যে প্ৰত্যেকটো ৰঙে একো একোটা এনাৰ্জি স্বৰূপ যদি নয়নতৰা বগা ৰঙৰ হয় তেতিয়াহ'লে সদায় ইয়াক নৰ্থ ইষ্ট ছাইডত লগাবলৈ চেষ্টা কৰিব আৰু যদি গুলপীয়া বা বেঙুনীয়া ৰঙৰ হয় তেনেহ'লে ইষ্ট ছাইডত লগাবলৈ চেষ্টা কৰিব চ' এইখিনি আছিলে জানিবলগীয়া কথা দুটা বিশেষ পইণ্ট একৰ্ডিং টু বাস্তুশাস্ত্ৰ যাৰ কাৰণে আমি নয়নতৰাক এডাল বিশেষ গছ হিচাপে মানো আৰু বিশ্বাস কৰা মতে এই পইণ্টকেইটা যদি আমি মানিব পাৰোঁ আমাৰ ঘৰখন ভাল হৈ উঠে বুলি বিশ্বাস কৰা হয় অকল ইমানখিনিতে নয়নতৰাৰ কথা শেষ নহয় আৰু বহুতো কথা আছে জানিবলগীয়া চ' মই যিমান পাৰোঁ সৰুকৈ বনাবলৈ চেষ্টা কৰিলোঁ আৰু এয়া আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে দেন নিশ্চয় এটা লাইক তলত কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন আমি লগ পাম এটা নতুন ভিডিঅ'ত